বহুত বেছি ভাল পায়, কিন্তু সেই মানুহজনে আপোনাৰ টিকাৰ পিছফালে গৈ কিছুমান এনেকুৱা কাম কৰে যাৰ কাৰণে এই হাজবেণ্ড ৱাইফ একেলগে থাকিব নোৱাৰা হৈছে, ৰুম চেঞ্জ কৰিব লগা হৈছে মুখৰ মৰমৰ কাৰণে। মুখৰ আগত আপোনাক ইমান মিঠা মিঠা কথা ক'ব আৰু টিকাৰ পিছফালে কোৱা মানুহ 90%ে আমাৰ দুজনক একেলগে থকাৰ কাৰণে জেলেচি বেয়া পায়। হেল্ল' গুলুমুল ৰাইচ, কি খবৰ? ৰাতিপুৱা হ'ল আৰু ন, সোনকালে উঠক আৰু আমি ওলালোঁ এতিয়া নতুন এটা ব্লগত আপোনালোকৰ স্বাগতম। টিভিৰ পৰা নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠি পানী অলপমান সঁচাকৈ অলপে আছিল, অলপমান বজাৰ কৰোঁ। বজাৰ বুলি ক'লে ভুল হ'ব, বিশেষকৈ মাংস অলপ আনোগৈ। মাংস বোলা বস্তুটো বোলে দিনত খালে ভাল, কাৰণ দীঘলীয়া হয় নহয় জাৰ্ণিটো, হজম হয় ধুনীয়াকৈ, স্বাস্থ্য এফেক্ট নকৰে। জিম কৰা ল'ৰাইতো খাবই লাগে, কিন্তু পইচা নাই যে সেইকাৰণে সদায় খোৱা নাই। 100 টকা এটা যেনে তেনে পালোঁ, সেই 100 টকাৰে আজি মাংস অলপমান আনিম। এতিয়া বাজিলে 9টা, ভাতটো বনাই অলপমান কাম অলপ আছে বোলো, তাকে কৰিম বুলি ভাবিছিলোঁ। পোনপ্ৰথমে অলপমান চাহ খাই নিওঁ, চাহ খালে বেয়া পাব নেকি বাৰু? ঘৰৰ পিছফালে বেকগ্ৰাউণ্ড আকৌ সলনি হ'বলৈ হৈছে, নতুন এটা জেগাত আকৌ আমি যাবলৈ লৈছোঁ। বৰ্তমান বনাই আছোঁ জেগাডোখৰ, আৰু এইটো হৈছে 3rd টাইম মানে সেইখন থানাত থাকি 3বাৰকৈ ৰুম বদলাব লগা হৈছে, কেৱল মাত্ৰ আপোনালোকৰ মৰমৰ কাৰণে। ইমান বেছি মৰম নহয়, চাহ খাবলৈ কিবা নাইকিয়া, তো চাহ খাবলৈ কিবা এটা লৈ আহোঁ, তাৰপিছত চাহটো খাওঁ। মৰম মানে কি অলপ পাছতে বুজাই আছোঁ, ইমান বেছি মৰম যে বুজাই বনালে বেয়া লাগে। অকল ৰ'দতে থাকি দিছে, দিলে এনেই বেয়া নহয়, নাহে বৰষুণ দি দিয়ে। ইয়াতে বৰষুণৰ একো মাবাব নাই, যেতিয়া তেতিয়া বৰষুণ দিয়ে। বৰষুণ দিয়াৰ লগে লগে ইয়াত কোমল হৈ জেগাডোখৰ পটককৈ সোমাই যায়। হ'লেও উপায় নাইকিয়া, ৰ'দত পৰি থাকিলে বেয়া লাগিব, চাইড কৰি থওঁ ন। লগৰ কেইটামানে কৈছিলে বাইকখন বোলে বিক্ৰী কৰি দিয়ে, নতুন এখন বাইক ল। কৰি জীৱনৰ নিজৰ কষ্টৰে লোৱা প্ৰথমটো বস্তু, ইয়াত কিমান আৱেগ, অনুভূতি, মৰম সোমাই আছে কোনো ক'ব নোৱাৰে। চ' এইখন গেলি পচি যিয়ে নহওক, বাইক কেতিয়াও বিক্ৰী নকৰোঁ। লাগিলে যদি পইচা হয় ভৱিষ্যতে তেতিয়া বেলেগ এখন ল'ম, কিন্তু এইখন বাইক কেতিয়াও বিক্ৰী নকৰোঁ। আৱেগ বজাৰ, ফাইনেলি বজাৰ, আৰু আমি খাম আজি মানে চাহৰ লগত দেই বজন্তী মালা, আৰু অলপমান চব্জি বজাৰ, অলপমান মাংস বজাৰ। সি মোক একো ভাল নাপায়, অকল ভিতৰত যাব লাগে তাৰ ধান্দা। সেইটো ভিতৰত যদি নিনিওঁ সেইখন তাৰপৰা আহিব, ইয়াত থালি এখন থোৱা আছে তাৰ কাৰণে, সেই থালিখনত সি মানে মুখখন লগাব লাগেতো, খানা দিছে নাই অকল তাক চেকিং কৰি আহিব, আৰু চেকিং তাৰ থালিখনৰ ওপৰত কিবা দিছে নেকি খাবলৈ, কিবা খাইছে নেকি। আমি কিবা যদি খোৱা দেখিলে হৈ গ'ল আৰু এইবোৰ। প্ৰথমতে চাহ একাপ খাই লওঁ দেই। খানা বনোৱা পানী ইউজ কৰোঁ, মাংস বনালে হওক ধুব লাগে বস্তুটো, তেতিয়া সেই ভাল পানী আমি ইউজ কৰোঁ। দাম আমাৰ 9টামান লাগে, পানী অলপ বেছিকৈ খাব লাগে। মইতো খাওঁ, মানুহজনী কম খায়, হ'লেও এইকেইদিন মোৰ পানী খোৱাটো কম হৈছে। আমাৰ বজন্তী মালা, ইটা বল্টি বজন্তী মালা, প্লাষ্টিকৰ হেৰি এটা থাকে, তাৰ ভিতৰত চুজি আৰু কিবা থাকে, সেইটো বনাই বাৰু। চুগাৰ বঢ়াব আছে তেতিয়াহ'লে এটা মিঠাই আৰু ডাইৰেক্ট চুগাৰ কাপ, একচুৱেলি 1.5 কাপ লাগে, কিন্তু যেতিয়াবা কুকুৰটো আহিলে কেতিয়াবা আমি 2 কাপমান দিওঁ। মোৰ বাৰী এতিয়া কুহুমীয়া গৰম পানী খালে গেছৰ পৰা অলপ বাচি থাকিব। হেবিট কৰিবা, কালিও কৈছিলোঁ এটা ভিডিঅ'ত, পৰাপক্ষত পানী বেছি খাব, যাতে মোৰ নিচিনা কিডনী ষ্ট'ন যাতে নহওক। পানী কম খালে কিডনী ষ্ট'ন হোৱাৰ চান্সটো 100ৰ মানে 70-80% মানে বাঢ়ি যায়। ত' পৰাপক্ষত পানী বেছিকৈ খাব। মোৰ হৈছে, সেইকাৰণে আপোনালোকক সতৰ্ক কৰি দিওঁ। আমি প্ৰফিট ধুনীয়া আহিব, মানুহজনীক স্পেচবিলাক খুৱাই দিম। মানে কি কয়, পইচা পাতি মানে একদম বিৰাট বেছি, এই মে' মাহটো মানে বহুত বেছি প্ৰব্লেম হৈছে। কথা এটা ক'ম বুলিয়ে একচুৱেলি লৈছিলোঁ। মই ভাবিলোঁ যে মৰমৰ কাৰণে ৰুম বদলাব লগা আছে। এইটো মোৰ ফিকা চাহ 4 বছৰমান হ'ল। কেতিয়াবা কাৰোবাৰ ঘৰলৈ গ'লে অলপমান মিঠা দিয়ে খাওঁ, নিজে মিঠা দি নাখাওঁ। ৰুম চেঞ্জ কৰিব লগা হৈছিল। মৰম মানে কি, জেলেচি, সেইটোৱে মৰম। আপুনি কিছুমান মানুহক জোখতকৈ বেছি বিশ্বাস কৰিলে আপোনাৰ টিকা পিছফালে গৈ বেছি কথা পাতে, মানে আপোনাৰ বিষয়ে বেছি 2 নম্বৰ কথা পাতে। মুখৰ আগত আপোনাক ইমান মিঠা মিঠা কথা ক'ব যে বহুত বেছি ভাল পায়, কিন্তু সেই মানুহজনে আপোনাৰ টিকাৰ পিছফালে গৈ কিছুমান এনেকুৱা কাম কৰে যাৰ কাৰণে এই হাজবেণ্ড ৱাইফ একেলগে থাকিব নোৱাৰা হৈছে। মানে এনেকুৱা হৈছে, ইয়াত মুখৰ আগত কোৱা মানুহ আৰু টিকাৰ পিছফালে কোৱা মানুহ 90%ে আমাৰ দুজনক একেলগে থকাৰ কাৰণে জেলেচি বেয়া পায়।
তাৰ কাৰণে এতিয়া মানে কেতিয়াবা চাকৰি এৰি দিবলৈ মন যায় তেখেতসকলৰ মানে কামবোৰৰ কাৰণে, তেখেতসকলৰ মৰমবোৰৰ কাৰণে। ইমান বেছিয়ে মৰম দিছে মানে। আমি কোটি ঘৰৰ মানুহ নহয়, কষ্টৰ মাজত চলি থাকিব লাগিব। সেইকাৰণে কওঁ যে মই চাকৰিত কষ্টই পাই আছোঁ সেইটো কাৰণে। কাৰণ যেতিয়াৰ পৰা চাকৰিত সোমালোঁ প্ৰথম 2 বছৰ নিজকে ভাবিছিলোঁ বহুত ভাল জেগা এডোখৰত আছোঁ। যেতিয়া চাকৰিটো বুজিব ষ্টাৰ্ট কৰিলোঁ, মানুহ লগ পাই থাকিলোঁ, কি ক'ম আৰু মানে ভাষা নাইকিয়া আৰু। আমাৰ মানুহৰ মাজতো যে এনেকুৱা কিছুমান মানুহ সোমাই আছে যোনে আপোনাৰ কাৰণে আপোনাৰ পৃথিৱীৰ ফালে ইমান বেয়া কথা কয়, পাই নাই। আমি বেয়া কৰোঁ বুলি নহয়, হাজবেণ্ড ৱাইফ একেলগে থকাৰ কাৰণে যে আপোনাৰ পৃথিৱীৰ ফালে ইমান বেয়াকৈ ক'ব, সেই কথাটো তেতিয়াহে গম পালোঁ। নিজকে কেতিয়াবা প্ৰাউড ফিল কৰোঁ যে য়েছ কিবা এটা কৰিছোঁ যাৰ কাৰণে মানুহে জেলেচি ফিল কৰিছে। কওক আৰু কওক, 2খন কাণ ভগৱানে এনে দিয়া নাই, এখন দি শুনিব, এখন দি ওলাই যাব, হয়নে? গেছ হ'বলৈ নিদিওঁ মানুহখিনি কথা বোলক। এতিয়া এইখিনি দিয়ে মাংস বনাম, কাটি মেলি লওঁ। মোবাইল চাৰ্জ হৈ গ'ল, এইফালে মাংস উতলাই লৈছোঁ, কাৰণ বেমাৰ হোৱাতকৈ ভাই উতলাই লোৱাটো বেছি ভাল। ছোৱালীৰ ফেভৰেট এইকাৰণে নহয়, ব্ৰইলাৰটো বহুত বেছি টেষ্টি এইকাৰণে, কাৰণ কোমল হয়, টানিলে সোনকালে ছিগি যায়, বেলেগ একো কাৰণ নাই। এইটোৱে ফেক্ট, এইটোৱে সঁচা কথা। এইফালে কাটি হৈ গ'ল, বনাবলৈ লাগে আৰু। বনোৱা ভিডিঅ'ত আকৌ লগ পাই আছোঁ। এইফালে মাংস হৈ আছে, জ্বলা বহুত দি দিলোঁ। মানে জ্বলা কেলৈ বেছি খাই পাওঁ, বৰ দিগদাৰ হয় মতা মানুহৰ কাৰণে। চবেতো নাখায় ন, মই বিশেষকৈ বেছি নাখাওঁ। মই এটা সময়ত এইবোৰ একদম ভাল নাপাওঁ। জ্বলা হৈছে ধুনীয়াকৈ হিচাপত খাব পাৰিছোঁ, প্ৰব্লেম নাই হোৱা একো। এতিয়া মানে খাই ভাল লাগে। চব গা পা ধুম, মানুহ বিজি হৈ থাকিব লাগে, বিজি হৈ থাকিলে ফটোৱা চিন্তাবোৰ নাহে।